কথাৰ এটা দলে আহি আজি অত্যন্ত আচৰিত হৈছোঁ। এইখন হৈছে ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেল মুছলপুৰ সদৰত অৱস্থিত। এইখন চিকিৎসালয়ত আজিৰ যি ডক্টৰ উপস্থিত থাকিব লগা ডক্টৰৰ তালিকা তাত আমি দেখিছোঁ 15জন ডক্টৰ ইয়াত উপস্থিত থাকিব লাগে। আজি প্ৰকৃত অৰ্থত আপোনালোকে নিজে গৈ পৰিদৰ্শন কৰক, তাত মাত্ৰ 4জন ডক্টৰ আছে আৰু ইয়াত ৰোগীসকল বহিবলৈ ভাল আসনৰ অভাৱ, ইয়াত ডক্টৰ নাই, ডক্টৰৰ যিবিলাক চেম্বাৰ ৰুমবিলাক তলালৈ আছে। গতিকে এনেকুৱা এখন সদৰ অঞ্চলত থকা এনেকুৱা গুৰুত্বপূৰ্ণ হস্পিটেল এখনত যদি এনেকুৱা এটা দুৰৱস্থা হয়, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ জনতাৰ ৰোগীয়ে কি ভৰসা কৰি ইয়াত চিকিৎসাৰ কাৰণে ইয়াত আগবাঢ়ি আহিব। আজি চাওক, ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিটিআৰ চৰকাৰৰ দিনত তেখেতসকলে যি নেকি স্বাস্থ্যৰ কথা কয়, যি উন্নয়নৰ কথা কয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উন্নয়নৰ কথা কয়, মানে সকলোফালে কেৱল উন্নয়ন বুলি তেখেতসকলে কয়। আজি প্ৰকৃত অৰ্থত যদি আপোনালোকে ইয়াত দেখিব যে তেখেতসকলে কেৱল কনষ্ট্ৰাকশ্যনৰ নামতহে গুৰুত্বটো দি আহি আছে। ক'ৰবাত মেডিকেল কলেজ বনাইছে, ক'ৰবাত মেডিকেলৰ কোৱাৰ্টাৰ বনাইছে, ক'ৰবাত বিল্ডিংবিলাক বনাইছে বা এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যনৰ যিবিলাক কাম সেইবিলাক কামত অধিক গুৰুত্ব দিছে। কিয়নো সেইবিলাক কামৰ পৰা তেখেতসকলে পাৰ্চেণ্ট যি শতাংশ, সেই শতাংশটোৰ দ্বাৰা তেখেতসকলে লাভান্বিত হয়, তাৰ কাৰণে সেইবিলাকত গুৰুত্ব দিছে। ইয়াত চিভিল হস্পিটেলখন কেৱল বনাব লাগে কাৰণে বনাইছে। ইয়াৰ ভিতৰ চৰাত যদি আপোনালোকে চাবলৈ যায়, কেৱল ডক্টৰেই নহয়, আন কৰ্মচাৰীসকলৰ উপস্থিতি একেবাৰে খেৰেঙা। ইয়াত কোনো এজন ৰোগীয়ে ইয়াত সম্পূৰ্ণ 100% ভৰসা লৈ ইয়াত আহিব নোৱাৰে যে ইয়াত আহিলে যে সম্পূৰ্ণৰূপে নিজৰ চিকিৎসাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা পাব, তাক লৈ মানে অনিশ্চয়তাত ভুগিছে ইয়াৰ অঞ্চলৰ ৰাইজ। গতিকে আমি দাবী জনাইছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াকো দাবী জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো দাবী জনাইছোঁ যে তেখেতসকলে ৰাজ্যখনত থকা এনেকুৱা চিভিল হস্পিটেল, এনেকুৱা মুছলপুৰখনতে নহয়, সমগ্ৰ ৰাজ্যত থকা, সমগ্ৰ বিটিআৰ অঞ্চলত থকা চিভিল হস্পিটেলসমূহত তেখেতসকলে কেৱল এডভাৰটাইজ কৰিলে নহ'ব, প্ৰকৃত অৰ্থত ইয়াত আহক, আহি ইয়াৰ বুজ লৈ সমাধানৰ ব্যৱস্থা কৰক। ডক্টৰ, নাৰ্ছ সহ অন্যান্য যিসমূহ কৰ্মচাৰী ইয়াত নিয়মীয়া কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু ডক্টৰ অহা নাই। বহি আছে, লৈ আছে। একজনে ডক্টৰ থাকে। কিমান সময় আহিছে? আমি 8:30টাৰ পৰা আহিছোঁ, 9টাত আহি পাইছোঁ, ডক্টৰে নাই। 2টা বজাতহে আহিব বোলে ডক্টৰ, ৰখি আছে। 2টা বজাত আহিব বুলি কৈছে, এতিয়া 2টা বজাত আহে না নাহে নাজানো। মোৰ চকুৰ অসুখ হৈছে। 8:30টাৰ পৰা আপুনি আহিছে? 8:30 মানে 9টাত আহি পাইছোঁ। ৰখি আছোঁ। চকুৰ পৰা আমি কেইটা বজাত দেখাইছে হিচাপে ডক্টৰ ৰখি আছোঁ। আমি ডক্টৰ মোৰ এই ভৰিৰ বিষ মোৰ চকুৰ পৰা আহিছোঁ। মই একেলগে আহিছোঁ, দুটাই 8:30টাতে আহি পাইছোঁ, 9টাত আহি পাইছোঁ। আমি 2জন একেলগে আহিছোঁ। এতিয়া 12টা এখন নহ'ল, 1 বাজে। ৰখি আছোঁ আগে নাই বাংলা ডক্টৰ নাপাওঁ আমি ইয়াতে। সেইদিনাও আহিলোঁ মইনাটোক লৈ, আমি ল'ৰা এটা আনিছিলোঁ, ল'ৰাটাই উঠাই দিলোঁ। ডক্টৰ আহি পাইছে, এটাই ডক্টৰ আছে, সেইটোকে দেখাই আমি গুচি গৈছোঁ ঘৰত। আমি ল'ৰাটো এনেই পঠাই দিলোঁ, ডক্টৰ নাপালে ল'ৰাটো ঘৰত গুচি গ'ল। गोजोनथाव खौरां, बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगष्टनिफ्राय 15 आगष्टसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगष्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स। बेनि अनगायैबो जाय फाइनेन्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन।